আজি যিটো আমি কথা শুনিছো যে কাৰ বলবৎ হ'ব তাৰ বিৰুদ্ধে বীৰলাচি থানা অসম আৰু অসমৰ খিলঞ্জীয়া মানুহে প্ৰতিবাদ কৰিব আৰু আৰক্ষী সষ্টম হৈছে আমাক ৰুধিবলৈ আৰু আমিও সষ্টম হৈছো আন্দোলন কৰিবলৈ গণতান্ত্ৰিক ব্যৱস্থাৰে আৰু ভয় ভাবুকিৰে এই সংগ্ৰামক শেষ কৰিব নোৱাৰিব। গণতন্ত্ৰই আমাক অধিকাৰ দিছে প্ৰতিবাদ কৰা। আমি প্ৰতিবাদ কৰিম। কাৰ আহিলে অসমৰ ভাষা সংস্কৃতি কৃষ্টি সকলো ধ্বংস হৈ যাব আৰু আমি নিজৰ মুখৰ মাতষাৰ হেৰুৱাব লাগিব। সেইকাৰণে আমি কাৰ বিৰোধিতা কৰি আছো আৰু কৰি যাম। আৰু যদি বিজেপি চৰকাৰে আমাক জেলত ভৰাব খুজিছে জেলত ভৰাব পাৰে, কিন্তু গণতান্ত্ৰিক প্ৰতিবাদ হ'ব আৰু হ'ব। আৰক্ষীয়ে আমাক বন চাইন কৰিব কৈছিলে কালি, আমি নাই কৰা আৰু কোনো কাৰণতে কম্প্ৰমাইজ কৰা নহ'ব, আত্মসমৰ্পণ কৰা নহ'ব। এখন তীব্ৰ সংগ্ৰামৰ বাবে আমি সাজু হৈছো আৰু সংগ্ৰাম হ'ব। আজি যিটো আমি কথা শুনিছো যে কাৰ বলবৎ হ'ব তাৰ বিৰুদ্ধে বীৰলাচি থানা অসম আৰু অসমৰ খিলঞ্জীয়া মানুহে প্ৰতিবাদ কৰিব আৰু আৰক্ষী সষ্টম হৈছে আমাক ৰুধিবলৈ আৰু আমিও সষ্টম হৈছো আন্দোলন কৰিবলৈ গণতান্ত্ৰিক ব্যৱস্থাৰে আৰু ভয় ভাবুকিৰে এই সংগ্ৰামক শেষ কৰিব নোৱাৰিব। গণতন্ত্ৰই আমাক অধিকাৰ দিছে প্ৰতিবাদ কৰা। আমি প্ৰতিবাদ কৰিম। কাৰ আহিলে অসমৰ ভাষা সংস্কৃতি কৃষ্টি সকলো ধ্বংস হৈ যাব আৰু আমি নিজৰ মুখৰ মাতষাৰ হেৰুৱাব লাগিব। সেইকাৰণে আমি কাৰ বিৰোধিতা কৰি আছো আৰু কৰি যাম। আৰু যদি বিজেপি চৰকাৰে আমাক জেলত ভৰাব খুজিছে জেলত ভৰাব পাৰে, কিন্তু গণতান্ত্ৰিক প্ৰতিবাদ হ'ব আৰু হ'ব। আৰক্ষীয়ে আমাক বন চাইন কৰিব কৈছিলে কালি, আমি নাই কৰা আৰু কোনো কাৰণতে কম্প্ৰমাইজ কৰা নহ'ব, আত্মসমৰ্পণ কৰা নহ'ব। এখন তীব্ৰ সংগ্ৰামৰ বাবে আমি সাজু হৈছো আৰু সংগ্ৰাম হ'ব।